আপুনি প্ৰায় এটা কথা শুনি থাকে, এনেকুৱা হলিউড টাইপৰ ৱেব ছিৰিজ ইণ্ডিয়াত বনাব নোৱাৰে। তো আহক আজি এনে 5খন ছিৰিজৰ বিষয়ে ক'ম যিয়ে সেইসকল মানুহক ভুল বুলি প্ৰমাণিত কৰিব। এই 5খন ৱেব ছিৰিজে কেৱল ইণ্ডিয়াতে নহয়, গোটেই পৃথিৱীতে নিজৰ নাম বনাইছে। নাম্বাৰ 5, 4টা এপিছডৰ মিনি ছিৰিজ আৰু প্ৰতিটো এপিছডত বেলেগ বেলেগ কাহিনী। মই কৈ আছোঁ 2019 চনত অহা থ্ৰিলাৰ এন্থলজি ছিৰিজ ফ্লিপ। প্ৰথম ভাল লগা দিশ ইয়াৰ কনচেপ্ট, একদম ভাবিব নোৱাৰা। 40 মিনিটৰ এটা এপিছডত গোটেই ষ্টৰিটো ফিট কৰিছে। ধুনীয়া ষ্টৰি আৰু মাজে মাজে আহি থকা টুইষ্ট আৰু ফ্লিপে আপোনাক ষ্টৰিটোত বান্ধি ৰাখিব, ব'ৰ নকৰে। চিনেমাটোগ্ৰাফী বহুত ধুনীয়া হৈছে। ইয়াৰ শ্বৰ্টছবোৰ চালে আপুনি নেটফ্লিক্সত কোনোবা এটা হলিউডৰ ছিৰিজ চাই থকা যেন ফিল কৰিব। নতুন 2-এজন এক্টৰৰ এক্টিং অলপ অভাৰ লাগিব পাৰে আৰু কিছুমান চিন অলপ বেছি টনা হৈছে। ইন শ্বৰ্ট, যদি আপুনি ডেইলি ড্ৰামা ছিৰিজ চাই আমনি পাইছে তেন্তে এইখন চাব পাৰে। অলপ ইউনিক আৰু বেলেগ কিবা এটা এক্সপিৰিয়েঞ্চৰ বাবে 18+ কেটেগৰীত পৰে এইখন ৱেব ছিৰিজ। আৰু এটা কথা আপুনি প্ৰায়ে শুনি থাকে বা ময়ো শুনি থাকোঁ, ইণ্ডিয়াত হলিউড লেভেলৰ টাইম ট্ৰেভেল আৰু ছায়েন্স ফিকশ্যন কণ্টেণ্ট বনাব নোৱাৰে। এইটোৰ উত্তৰ হ'ল 2020 চনত অহা মিষ্ট্ৰি থ্ৰিলাৰ ছিৰিজ JL50। মই কোৱাৰ পিছত আপুনি ডিচাইড কৰক আপুনি এইখন চাব নে নাচায়। ইয়াৰ প্লট একদম নতুন আৰু ফ্ৰেছ। 35 বছৰ আগত ঘটা প্লেন ক্ৰেছ এটাৰ ইনভেষ্টিগেশ্যন দেখুওৱা হয় ইয়াত। 4টা এপিছডৰ মিনি ছিৰিজ এইখন, পাৰ এপিছড 20 পৰা 25 মিনিট। এই সৰু সৰু এপিছডবোৰে আপোনাক নিৰাশ নকৰে। এই 35 বছৰ পিছত প্লেনটো কেনেকৈ পালে এই সকলোবোৰ ঘটনা ইয়াত চাব পাৰিব। আপোনাৰ ফিল হ'ব এটলিষ্ট কিবা নতুন চাবলৈ পালে। এনেকুৱা নতুন আৰু কম বাজেটৰ ছিৰিজবোৰক আমি ছাপোৰ্ট কৰাৰ অতিকে প্ৰয়োজন আছে, কাৰণ ইণ্ডিয়াত লাহে লাহে কণ্টেণ্টৰ পৰিৱৰ্তন হৈ আছে। নাম্বাৰ 3 ৱেব ছিৰিজে আপোনাক হহুৱাই প্ৰেমত পেলাব। বহুত হাঁহিছিলোঁ চাই। এখন পাৰফেক্ট ডাৰ্ক কমেডি থ্ৰিলাৰ এইখন। 2020 চনত অহা এ চিম্পল মাৰ্ডাৰ। অলপকৈ কৈ দিওঁ, তাৰপিছত আপুনি ডিচাইড কৰক এইখন আপোনাৰ টাইপৰ হয় নে নহয়। ইয়াৰ একদম সহজ সৰল কাহিনী, ইয়াৰ পজিটিভ ছাইড। লোভ আৰু ভালপোৱাৰ বাবে ইয়াত হত্যা এটা হয়। ফুল লজিকেল ৱেত কাহিনীৰ কমেডি টাইমিঙে আপোনাক বহুত হহুৱাব, ইয়াৰ গেৰাণ্টি মই দিছোঁ। ছিৰিজখন 18+। তো কৈ দিলোঁ আগতে মই, 7টা এপিছড, পাৰ এপিছড 30 মিনিট, অতি সোনকালে শেষ হৈ যাব। আৰু যেতিয়া কোনোবা এটা ৱেব ছিৰিজৰ টাইমটো আপুনি গম নাপায় কেতিয়া শেষ হৈ যায়, সেইটো ৱেব ছিৰিজটোৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট। বহুত দিন পিছত এখন ভাল ডাৰ্ক কমেডি ছিৰিজ চালোঁ। নাম্বাৰ 2, মোৰ মতে ইণ্ডিয়াৰ মষ্ট আণ্ডাৰৰেটেড আৰু ভাল ছিৰিজ। যেতিয়া মই গম পাওঁ এইখন সঁচা ঘটনাৰ ওপৰত আধাৰিত, বহুত আচৰিত হৈছিল একচুৱেলি। 2020 চনত অহা আনদেখি। 30 মিনিট কৰি থকা প্ৰতিটো এপিছডত একদম টাইট আৰু মজবুত কৰি ৰাখিছে স্ক্ৰীন প্লে। মনালীৰ বিয়া এখনত মাৰ্ডাৰ এটা হয় আৰু তাৰ পিছতে যিটো আউল লাগে, প্ৰতি 5 আৰু 10 মিনিট মূৰে আপুনি ছাৰপ্ৰাইজ আৰু শ্বক হৈ থাকিব। ইয়াত নেগেটিভ কেৰেক্টাৰবোৰক বেছি পাৱাৰফুল দেখুওৱা গৈছে পজিটিভ কেৰেক্টাৰবোৰতকৈ। বাছ এণ্ডিংটো অলপ হালকা লাগে। যেনেকুৱা ধৰণে ছিৰিজখন চলিছে সেনেকুৱা এণ্ডিং হ'লে প্ৰায় অচুৰ টাইপে হ'ল। 18+ ছিৰিজ এইখন অকলে চাব, বাট চাব, নিৰাশ নকৰে আপোনাক। নাম্বাৰ 1 ৱেব ছিৰিজে আপোনাক লাজ আৰু প্ৰাউড ফিল দুয়োটাই কৰাব। লাজ কাৰণ এইটো নিৰ্ভয়া ৰেপ কেছৰ ওপৰত আধাৰিত, আৰু প্ৰাউড ফিল কৰাব কাৰণ প্ৰথম ইণ্ডিয়ান ৱেব ছিৰিজ যিয়ে ইণ্টাৰনেশ্যনেল এমি এৱাৰ্ড পাইছিল বেষ্ট ড্ৰামা ছিৰিজৰ বাবে। এইখন ৱেব ছিৰিজে আপোনাক একদম পাৰ্চনেল লেভেলত হিট কৰিব। 2019 অহা ক্ৰাইম থ্ৰিলাৰ দেল্লী ক্ৰাইমছ। ইম'চনেল আৰু কমজোৰ হৃদয়ৰ মানুহৰ কাৰণে নহয় এইখন ৱেব ছিৰিজ। গেংৰেপ হোৱাৰ পিছত পুলিচে সেই নৰধমসকলক খেদি ধৰাৰ কাহিনী দেখায়, আৰু গোটেই কাহিনীটো একদম শলাগ ল'বলগীয়া ধৰণে ডাইৰেক্টৰে ৰিপ্ৰেজেণ্ট কৰিছে। এনেকুৱা ধৰণৰ ঘটনা ঘটাৰ পিছত আমি সকলোৱে ছ'চিয়েল মিডিয়াত যাই 2-এটা পোষ্ট কৰি নিজৰ দায়িত্ব শেষ হোৱা বুলি ভাবোঁ, কিন্তু তাৰ পিছত সেই পৰিয়ালটোৰ ওপৰত কেনেধৰণৰ মানসিক অৱস্থা থাকে, পুলিচে কি কৰি থাকে, সেই সকলোবোৰ চোৱাৰ পিছত নিজৰ ওপৰতে লাজ লাগে। যদি আপুনি মানসিকভাৱে 18+, তেন্তেহে এইখন চাব। 7টা এপিছডৰ এইটো ছিৰিজ আপুনি নেটফ্লিক্সত পাই যাব। আৰু বহুত আছে তেনেকুৱা ভাল লগা ৱেব ছিৰিজ ইণ্ডিয়াৰ। গোটেইবোৰ এটা ভিডিঅ'ত কোৱা সম্ভৱ নহয়, এইটো পাৰ্ট 1 বাৰু। নেক্সট টাইম আকৌ পাৰ্ট 2 বনাম। যদি পাৰ্ট 2 চাব বিচাৰে আৰু মোৰ চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু জনাবচোন আপুনি ইয়াৰ কোনটো ছিৰিজ চাইছে, আৰু যদি চোৱা নাই চাওক, বহুত ভাল ছিৰিজ এইখন। শেষত কওঁ, লাইক কৰক, কমেণ্ট কৰক আৰু और वो जो लाल वाला बटन है उस पे भूकंप लेके आओ या फिर भूचाल, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। थैंक यू।